নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত জীৱনৰ কিছুমান মূল্যৱান কথা কোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যেন। যদি জীৱনত প্ৰয়োজন মতে নিজকে সলনি কৰিবলগীয়া হয়, তেনেহ'লে এবাৰ অলপ কষ্ট কৰি চাওক। যদি আপোনাৰ মূল্য কোনোৱে নুবুজে, তেনেহ'লে তাৰ অপেক্ষা কৰি লাভ নাই। পৃথিৱীৰ নিয়মবোৰ একেবাৰেই অদ্ভুত। যাৰ টকা পইচা আছে তাৰ মন নাই, আৰু যাৰ টকা পইচা নাই তাৰ মন আছে। যোনে বেছি কথা কয় তাৰ মাজত ভেজাল কম থাকে, কিন্তু সি ভেজালতেই বেছিকৈ পৰি থাকে। মানুহক কেতিয়াও সত্যতাটো নেদেখাব, কাৰণ আজিৰ মানুহে বিষ কমাবলৈ মলম দিব নোৱাৰিলেও কিন্তু বিষ বেছি হ'বলৈ নিমখ দিব জানে। জীৱন চলা পথত নিজৰ ৰাস্তা নিজেই তৈয়াৰী কৰিবলগীয়া হয়। ইয়াত কোনোৱে সহায় নকৰে, গতিকে বাস্তৱ জীৱনতো বহুত কঠিন হয়। কাৰোবাক কন্দুৱাই কোনোৱেই সুখী নহয়, আৰু আনক ঠগি কোনো ভালে থাকিবলৈ নোৱাৰে, কাৰণ যাৰ যি কৰ্ম সেইমতেহে ফল পায়। এটা বাঘে তেজৰ গোন্ধ পালে যিমান হিংসাত্মক নহয়, এজন মানুহে টকা গোন্ধ পালে তাতোতকৈ বেছি হিংসা কৰে। এতিয়া ভালপোৱা বুলি ক'বলৈ কি আছে, কিয়নো আজিৰ সময়ত সকলোৱে নিজৰ দৰকাৰ মতেহে চলি থাকে। অতিৰিক্ত কাৰোকো বিশ্বাস কৰিব নালাগে, অতিৰিক্ত কাৰোকো ভাল পাব নালাগে, অতিৰিক্ত কাৰো ওপৰত আশা কৰিবও নালাগে, কাৰণ অতিৰিক্ত শব্দটোৱে এদিন আপোনাকো বহুত কষ্ট দিব। মান্যতা দিয়াটো ভাল, যিমানটোতকৈ সিমানটো মানহানি নহয়। সন্মান দিয়াটো ভাল, যিমানটোতকৈ সিমানটো আত্মসন্মান পোৱা যায়। গুৰুত্ব দিয়াটো ভাল, যিমানটোতকৈ সিমানটো আপোনাৰ যোগ্যতা সৰু নহয়। সকলোতকৈ বেয়া তেতিয়াই লাগে যেতিয়া অন্য এজনক মিছ কৰা হয়, ইচ্ছা হ'লেও কথা পাতিবলৈ পৰা নাযায়। য'ত আপোনাৰ কাৰণে গুৰুত্ব নাই তাত যোৱাটো বন্ধ কৰি দিয়ক। নিজৰ আত্মীয় ঘৰেই হওক বা কাৰোবাৰ মন। সকলো বন্ধু কাষত নাথাকে, কিছুমান বন্ধু সুযোগ লৈ কাষলৈ আহে। সকলো বন্ধু আপোন নহয়, কিছুমান বন্ধুৱে বিশ্বাসঘাতকতাও কৰে। মানুহ হৰালে বিচাৰি পোৱা যায়, কিন্তু মানুহৰ মন সলনি হ'লে ঘূৰোৱা সম্ভৱ নহয়। ভাঙি পৰাটোৱেই জীৱন নহয়, কাৰণ চিৰদিন কোনো কাৰো কাষত নাথাকে। জীৱনত ভালে থকা সঠিককৈ জানেনে? কাৰো কথা কাৰো আগত লগাবলৈ নালাগে। দেৰিয়েই হওক, তথাপিতো নিজৰ ক্ষমতাৰেই আগবাঢ়ক, কিয়নো শেষত আপোনাৰ যোগ্যতাহে চায়। যি ভাল পোৱাত মানসিক শান্তি পোৱা নাযায়, সেই সংসাৰত বিচ্ছেদ হোৱাই ভাল। আপোনাৰ পিছফালৰ পৰা কোনোবাই বাজে কথা কয়, ইয়াৰে তিনিটি কাৰণ হৈছে: যেতিয়া আপোনাৰ অৱস্থানক সি আজিব নোৱাৰে, আপোনাৰ যি আছে তাৰ সেইবিলাক নাই, সি আপোনাৰ দৰে হ'বলৈ বিচাৰে কিন্তু সি হ'বলৈ নোৱাৰে। মনে মনে থকা মানুহবিলাক কেতিয়াও দুৰ্বল ভাবি নল'ব, কাৰণ সেইজন ভদ্ৰতা জানে, আৰু তেওঁ এটা পাৰিবাৰিক শিক্ষাও আছে। মন ভালে থাকিলে সকলো ভালে থাকে, কিন্তু মন বেয়া থাকিলে ভালটো বেয়া লাগে। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। যোনে সত্যমতে ভাল পাব বিচাৰে তাৰ ভালপোৱা কেতিয়াও নুজুতে। মনত ৰাখিব, যি মানুহে অলপতেই সুখী হয়, সি কিন্তু সামান্য আঘাততেই বহুত কষ্ট পায়। কিছু মানুহ এনেকুৱা থাকে, কাৰোবাক পাবলৈ প্ৰাৰ্থনা কৰে, পিছত পৰিস্থিতি এনেকুৱাই হয় সি পাহৰি যাবলৈকো শেষত প্ৰাৰ্থনা কৰে। আমি যাক খং কৰোঁ, যাক আমি ভাল পাওঁ, আমাক খং কৰিবলৈ অধিকাৰ দিয়ে, যিয়ে আমাক ভাল পায়। আমি তাকেই বিচাৰোঁ, যাৰ কাৰণে গোটেই দুনিয়া পাগল হ'লেও সি যেন কেৱল মোৰ কাৰণে পাগল থাকে। সন্মান তাৰেই প্ৰাপ্ত হয় যিয়ে অন্যজনৰ সন্মান কৰিব জানে। কাকনো বিশ্বাস কৰিব? কিছুমান মানুহে আছে চকু পানী মুচি মুচিও মিছা কথা কয়। যিমানেই আত্মীয় মানুহ হওক,
কাৰোবাৰ আগত মূল্যহীন হোৱাৰ আগতেই নিজক সাৰিবলৈ যোৱাটোৱেই বুদ্ধিমানৰ কাম হয়। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।